ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আনিছোঁ তোমালোকৰ পাঠ্যপুথিৰ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটিৰ মূলভাৱ। তোমালোকে মই পঢ়ি যাম, শুনি যাবা, মনোযোগেৰে শুনি যাবা আৰু স্ক্ৰীনত মূলভাৱটো লিখা আছে, তোমালোকে লিখি যাব পাৰিবা। নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত হৰি হেৰৰে বাক পহিলো শৰণে শীৰ্ষক বৰগীতটি গুৰুজনাৰ দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। কবি গুৰুজনাই বিষ্ণুৰ অংশ শ্ৰীকৃষ্ণৰ চৰণত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা উল্লেখ কৰিছে। হৰিৰ মহিমা অপাৰ, যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰি বিচাৰি নাপায় বুলি কৈছে। নিগম শাস্ত্ৰয়ো বিচাৰি নোপোৱা হৰিৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণ কমলত শৰণ লৈ সেই কষ্টৰ পৰা মুক্তি পাব বিচাৰিছে। হৰিৰ চৰণ যুগল হৈছে ভকতৰ পৰম ধন। কবিয়ে নিজকে ভগৱানৰ দাস ৰূপে প্ৰতিপন্ন কৰি হৰিৰ কৃপাৰে সংসাৰৰ মোহ পাশৰ পৰা মুক্তি পাবলৈ কবিতাটিত প্ৰাৰ্থনা কৰিছে। এয়া হৈছে মূলভাৱ। এইবাৰ মই দ্বিতীয় অংশলৈ আহোঁ। এইবাৰ মই লৈ আনিছোঁ তোমালোকৰ বাবে বৰগীতৰ লক্ষণ বা বৈশিষ্ট্য। লক্ষণ বুলিও আহিব পাৰে, বৈশিষ্ট্য একেটাই। এতিয়া তোমালোকে শুনি যাবা আৰু চাই যাবা। বৰগীতৰ কেতবোৰ সুকীয়া সুকীয়া লক্ষণ বা বৈশিষ্ট্য আছে। সেয়া হৈছে, এক নম্বৰত আছে বৰগীতসমূহ শাস্ত্ৰীয় ৰাগতাল যুক্ত। ২ নম্বৰত বৰগীতৰ ভাষা ব্ৰজাৱলী। ৩ নম্বৰত আছে বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। ৪ নম্বৰত আছে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহক বৰগীত বোলে। আৰু ৫ নম্বৰত আছে বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও ইয়াত দাস্য শান্ত বাৎসল্য ভাৱ প্ৰকাশ ঘটে। সেয়াই আছিলে বৰগীতৰ লক্ষণ বা বৈশিষ্ট্য। এইবাৰ আহিল বৰগীত কাক বোলে। বৰগীত কাক বোলে প্ৰশ্নটো ১ নম্বৰৰ কাৰণেও আহিব পাৰে বা ২ নম্বৰৰ কাৰণেও আহিব পাৰে। মাৰ্কছ ১ নম্বৰৰ কাৰণে দিলে তোমালোকে এশাৰীতে লিখিলেও হ'ব, আৰু যদি ২ নম্বৰ আহে তেনেহ'লে মই তলত দিয়াৰ ধৰণে তোমালোকে লিখিব পাৰিবা। এতিয়া বৰগীত কাক বোলে ২ নম্বৰৰ কাৰণে মই দিছোঁ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ শাস্ত্ৰীয় ৰাগতালযুক্ত আৰু আধ্যাত্মিক ভাৱগধুৰ শ্ৰুতিমূলক গীতসমূহকে বৰগীত বোলা হয়। এতিয়া গম পালা যে শংকৰদেৱ আৰু মাধৱদেৱে যিখিনি গীত লিখিছিলে সেইখিনি উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ, সকলোৱে মানে শাস্ত্ৰীয় ৰাগতালযুক্ত আছে সেই গীতসমূহত, আৰু তাত আধ্যাত্মিক ভাৱগধুৰ, তাত গুৰু দুজনাই সেই গীতসমূহত কৃষ্ণৰ লীলাসমূহৰ বিষয়ে মানে প্ৰকাশ কৰিছে, আৰু সেই গীতসমূহকে আমি কি বুলি কওঁ, বৰগীত বুলি কওঁ। এইবাৰ তোমালোকলৈ এটা মই ব্যাখ্যা কৰা লৈ আনিছোঁ। তোমালোকৰ পাঠভিত্তিক পাঠত আছে এই ব্যাখ্যা কৰাটো, তোমালোকে চাবলৈ পাবা। ব্যাখ্যা কৰা, প্ৰথম ব্যাখ্যা কৰা হৈছে, সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। উত্তৰ, উদ্ধৃত বৰগীত ফাঁকি
আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীতটিৰ পৰা তুলি অনা হৈছে। বৰগীতফাঁকিৰ জৰিয়তে কবিয়ে ভগৱানৰ মহিমাৰ কথা প্ৰকাশ কৰিছে। ভকতৰ ত্ৰাণকৰ্তা শ্ৰীহৰিৰ চৰণত শৰণ লৈ সংসাৰৰ মায়াৰ বান্ধোনৰ পৰা মুক্তি পাবলৈ কাতৰ হৈ প্ৰাৰ্থনা কৰিছে। ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ। সনক সনন্দ যোগীসকলে তেওঁক ধ্যান কৰিও আনহে নালাগে, চাৰি বেদেও যাক বিচাৰি নাপায়, যাৰ গুণ গান গাই শেষ কৰিব নোৱাৰি, সেইজন শ্ৰীহৰিৰ মহিমা কবিৰ দৰে অধমে কেনেদৰে জানিব বুলি কাব্যাংশত প্ৰকাশ কৰিছে। গুৰু মাধৱদেৱে নিজকে অধম বুলি ব্যক্ত কৰি দাস্যভাৱৰ প্ৰকাশ কৰিছে। এয়াই হৈছে তোমালোকৰ পাঠত থকা ব্যাখ্যা কৰাৰ প্ৰথম ব্যাখ্যা কৰাটোৰ ব্যাখ্যা মই দাঙি ধৰিলোঁ। কেতিয়াবা যদি আহে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, এই একেটা প্ৰশ্নই ধৰা সহস্ৰ বয়ন যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা, এই প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাত এতিয়া যেনেকৈ আমি ব্যাখ্যা কৰাত মাত্ৰ দুটা প্ৰেক্ষাপট অন্ত কৰিছোঁ, দুটা প্ৰেক্ষাপহে লিখিছোঁ। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাত কিন্তু তিনিটা প্ৰেক্ষাপ লিখিব লাগিব। প্ৰথমে আমি উদ্ধৃত বৰগীত ফাঁকি যিটো প্ৰেক্ষাপ দিছোঁ সেইটো প্ৰথম লিখিবা। তাৰপিছত তোমালোকে এই বৰগীত ফাঁকিয়ে সহস্ৰ বৰ্ণ যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা, এই ফাঁকিটোৱে কি প্ৰকাশ কৰিছে, কি ভাৱ প্ৰকাশ কৰিছে, কি বুজাইছে, সেইটো এটা প্ৰেক্ষাপট লিখিবা। যেনে ধৰা বৰগীত ফাঁকিৰ জৰিয়তে কবিয়ে ভগৱানৰ মহিমাৰ কথা প্ৰকাশ কৰিছে, তেনেদৰে ধৰা তেওঁৰ যেনেকৈ ভগৱানৰ মহিমা কোনেও নাজানে, এই কথাখিনি ধুনীয়াকৈ এটা প্ৰেক্ষাপট লিখিব লাগিব। আৰু নেক্সট প্ৰেক্ষাপটোত 3 নম্বৰ প্ৰেক্ষাপটোত অলপ বহলকৈ এই কবিতা ফাঁকিৰ কাব্যাংশৰ গোটেই ব্যাখ্যাখন দাঙি ধৰিব লাগিব। সেয়ে তোমালোকে মন কৰিবা, ব্যাখ্যা কৰা হ'লে দুটা প্ৰেক্ষাপট লিখিব লাগিব, আৰু যদি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা হয় তেনেহ'লে তিনিটা প্ৰেক্ষাপট অন্ত কৰিব লাগিব। আৰু মই তোমালোকক যদি প্ৰয়োজন বুলি ভাবা তেনেহ'লে মই পাছৰ ভিডিঅ'ত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা শিকাম। যদি তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছা, যদি তোমালোক উপকৃত হৈছা, তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু তোমালোকৰ কমেণ্টে মোক উৎসাহ দিব, তোমালোকক কেনেকৈ মই আৰু আগবঢ়াই নিব পাৰোঁ। ধন্যবাদ, তোমালোকলৈ শুভেচ্ছা থাকিল। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ।